বন্ধুসকল, এয়া ঘৰতেই খৰালি কালৰ শস্য উৎপাদনৰ বাবে অকণমান মাটি উলিয়া হৈছে। যিহেতু আজিকালি কেমিকেল অবিহনেতো চব্জি বজাৰত পোৱা নাযায়। মই আগৰে পৰা ঘৰতে খাবৰ কাৰণে বুলি অৰ্গেনিক হিচাপত ঘৰৰ গোবৰ জাবৰ দিয়ে খেতি কৰোঁ আৰু কৰি ভাল লাগে আৰু সেই চব্জি খাই ভাল লাগে। এতিয়া ইয়াত বিভিন্ন ধৰণৰ চব্জি খেতি কৰিম, যেনেকৈ লাই, আকৌ তাতে মূলা, সৰিয়হ, ৰঙা মৰিচা, বিভিন্ন ধৰণৰ। সেয়েহে আজি ভালকৈ হাল বাই ল'লোঁ। মাটি ৰেডি হৈছে। ইয়াক দুদিনমান ৰ'দত অকণমান শুকাবলৈ দিম মাটিডৰা, কিয়নো নহ'লে ইয়াত যিবিলাক ভেঁকুৰ থাকে সেইবিলাক মৰি নাযায়। সেয়েহে ভালকৈ শুকাবলৈ দিব লাগে 2-3 দিনমান। তাৰপিছতেই খেতি আৰম্ভ কৰিব লাগে, যিকোনো বীজ বা শস্য। কিন্তু এটা কথা যে গোবৰ পাবলৈ বহুত অসুবিধা হয়। আজিকালি মানুহবিলাকে গোবৰ দিবও নিবিচাৰে, পইচা দিলেও দিব নিবিচাৰে। সেয়েহে গোবৰৰ কাৰণে অকণমান অসুবিধা হয়। ৰাইজসকল, আপোনালোকেও ঘৰত যিমানখিনি মাটি আছে, যিমান দৰা পায়, যিটো শস্য, যিটো শাক আপোনালোকৰ মাটিত হয়, আপোনালোকৰ পিনে হয়, সেইখিনিকে লগালেও যথেষ্ট। আপোনাৰ ঘৰত যদি এবিধো যদি শাক পাচলি কিবা হয়, সেয়াও যথেষ্ট। কাৰণ সেইখিনি আপুনি বিক্ৰী কৰি আপোনাৰ পচন্দৰ যিটো শাক, সেইটো আপুনি বজাৰৰ পৰা ল'ব পাৰিব, বিনিময় প্ৰথা কৰাৰ দৰে বুলি ধৰি লওকচোন। আৰু কিছুমানৰ এলেকাত বান্দৰে খুব তাণ্ডৱ কৰে, সেয়েহে চব্জি খেতি কৰিব নোৱাৰে। আমাৰ পিনে অৱশ্যে বান্দৰৰ তাণ্ডৱ নাই সিমান, সেয়েহে আমি ইয়াত খেতি কৰিবলৈ পাৰোঁ। আজিকালি যিকোনো শস্যই পেলনি নাযায়, যিটো মূল্য বৃদ্ধি হৈছে আৰু মানুহে খেতি কৰিবলৈ এৰিছে। সেইকাৰণে আপোনাৰ মনত এলেহুৱা ভাৱ নানি যি শস্য, যি চব্জি লগাবলৈ পাৰে তাকেই লগাব চেষ্টা কৰক আৰু আপুনি তাৰ পৰা ধন উলিয়াব পাৰিব। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। আৰু কি খেতি কৰিলে ভাল হ'ব আপুনি কমেণ্টত কৈ যেন। ধন্যবাদ।